খবৰ ভালতো ঠিক আছে এফালে আহক কি খবৰ তোৰ ভাল এইখিনি মাটিত যাতে কোনো নবহে হা য'ত থাকিবি মোক এপ্লাই কৰিবি য'ৰ পৰা আহিছ তাতে মই থকাৰ ব্যৱস্থা কৰিম কিন্তু ইয়াতে ঘূৰা ঘূৰি কৰি নাথাকিবি কিমান আৰে সৰু ল'ৰা যি কৰিম মই কৰি আছো না তই লিষ্ট বনা কিন্তু এইবিলাক কৰি য'ৰ পৰা আহিছ তাতে হ'ব এইখিনিত ঘূৰা ঘূৰি কৰি নাথাকিবি পুলিচে ফাটাব নহ'লে বুজি পালি ক নাম ক তোৰ মোহাম্মদ হানিফ আলী তোৰ নাম কি দালাল বিলাকক তই ক'ৰ পৰা পাইছিলি না আমি তাৰমানে আমাৰ দেউতা মাটি ৰাখিছিল ইয়াতে আজি 45 বছৰ হৈ গৈছে 45 বছৰ কিমান ঘৰ মানুহ ততে এই মছজিদ এটা ততে মছজিদতে বহি আছ ইয়াতে মছজিদত আছো ৰাস্তাৰ ওচৰতে আছো তত এটা আমাক থাকিবলৈ মামা থাকিবলৈ জায়গা দিয়ক আমাক ততে জোৰ পৰা আহিছ তাতে যাব লাগিব আমি ইয়াতে জন্ম আমাৰ ইয়াতে ল'ৰা ছোৱালী জন্ম সাৰ্টিফিকেট মই লৈ আছো আগে পিছে যাম উঠতে এইখিনি মাটিত বেছি পুলিচৰ লগত দৌৰাদৌৰি কৰি নাথাকিবি তেনেহ'লে আমি সাইডে দি থাকি যাম নদীৰ ওচৰত ততে হ'ব য'ত যাব লাগে ডিচিয়ে বুজাই দিব ততে কিন্তু ততে ইয়াতে বেছি দৌৰাদৌৰি কৰি নাথাকিবি ততে কোন দালাল বিলাকে মাটি আনে আমি ইয়াতে ইয়াৰে মানুহে লোকেল মানুহে আমাক মাটি দিছিল আমি তো আমি পাৰ্টিৰ মানুহ মোৰ সব মই বুজিছো মামা মই 30 বছৰৰ মই পাৰ্টি কাম কৰি আছে মোৰ ঘৰ দুৱাৰ ভাঙি দিছে পাৰ্টিৰ মানুহ কিন্তু ইয়াতে যাতে বেছি দৌৰাদৌৰি কৰি নাথাকে পুলিচৰ লগত কেতিয়াবা আৰু এটা ঘটনা ঘটিব আকৌ বদনাম মামা মোৰ সোণাপুৰ পাথাৰ ঘৰ হ'ব মই ইয়াতে মোৰ অকলাই মোৰ ঘৰ ভাঙি দিছে সোণাপুৰ পাথাৰত ঘৰ যদি এটা কিয় আহিলি মৰিব কাৰণে আহিছো এতিয়া আপুনি চাব আহিছো মোৰ অকলে এটা ঘৰ মই আপোনাক চাব আহিছো তোৰটো ঘৰ ধুনীয়াকৈ আছে মই দেখি আহিছো মামা মোৰ ঘৰটো ভাঙি দিছে হেণ্ডশেক লগা মামা মোৰ ঘৰটো ভাঙি তই দিছে ইয়াৰ ঘৰত বহিবি ইয়াৰ ঘৰতে আপোনাকে চাব আহিছো তই খালি বেছি দৌৰাদৌৰি ইয়াত কৰাই নাথাকিবি হা আমাক এইখিনি নদী পাৰত থাকিব হ'ব মই ডিচিক কৈ দিম কি কৰিব লাগে কিন্তু তই বেছি ইয়াতে দৌৰাদৌৰি কেতিয়াবা গণ্ডগোল হৈ যাব আকৌ বিপদ হ'ব বুজিলি আমি সোণাপুৰ পাথাৰ নদীৰ ওচৰত সেইখিনি থাকিম মামা সোণাপুৰ আপুনি যে আহিছে কচুতলি তাৰ কাৰণে বহুত বহুত ধন্যবাদ দে হেণ্ডশেক লগা হয় হয় দে হেণ্ডশেক লগা ওচৰৰ পৰা চোৱাইছে আছিল চালো হেণ্ডশেক লগা ঠিক আছে দে মই গৈ থাকোঁ হা বাবা